Hello everyone, স্বাগতম জনাইছো মই অন্যটা vlogত আৰু আজি মোৰ আছে নাইট ডিউটি যাৰ কাৰণে মই এতিয়া অলপ বজাৰত যাব ওলাইছো বস্তু কেইটামান আনিব আছে তাৰ কাৰণে আৰু মাহি ছোৱালীজনীৰ লগত যাম vlogটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো চাই থাকিব vlogটো শেষলৈকে এতিয়া গৈ থাকো এতিয়া আৰু ভিডিও নকৰো একেবাৰে ঘৰত আহি vlogটো কন্টিনিউ কৰিম চাই থাকিব আৰু কেনেকুৱা লাগিছে vlogটো কমেন্ট কৰি জনাব আহি পাই গলো আৰু কাপোৰ কানি চেঞ্জ কৰিলো তেনেকৈ বিশেষ একো আনা নাই সৰুখৰা তিনটা বস্তু আনিছো আৰু দুটা আনিম বুলি ভাবিছিলো কিন্তু নাপালো ফাৰ্ষ্টতে আনিছো এটো মোৰ লিপষ্টিক লগতে এটো মোৰ ডেজলাৰ নেল পলিশ আৰু এটা আনিছো এংগেজ আৰু আনিছো এটো পানিপুৰি পেকেট ভাবিছিলো পানিপুৰি তাৰ পৰা কিনি খাম বুলি কিন্তু ভাবিলো এটো ললে সকলোৱে ঘৰত খাব পাৰিব আৰু ইয়াৰ ভিতৰত কি কি আছে মই দেখাই আছো আপোনালোকক ইয়াৰ ভিতৰতে আছে এটো খজুৰ ইমলি চাটনি 50 ml পানীৰ লগত মিলাই এটো মানে ৰেডি কৰিব লাগিব আৰু এটো হৈছে খট্টা মিঠা ইমলি পানী আৰু ইয়াতে আছে পুদিনা চাটনি হয় এটো আৰু ইয়াতে আছে এটো পুৰিটো ইয়াত 50 পিস থাকে আৰু এটো এটা আনিছো এক্স সিগনেচাৰ আৰু এটা এটো হৈছে স্ট্ৰিক্সৰ হেয়াৰ হাইলাইটাৰ এটো মই ইউজ কৰি পোৱা নাই ফাৰ্স্ট ইউজ কৰিম কেনেকুৱা হয় নাজানো ইফালে মই এটা কামত লাগি থাকতে ইফালে মায়ে পুৰিখিনি ৰেডি কৰি দিলে আৰু এখিনি বহুত ডাঙৰ ডাঙৰ হয় আৰু যেটো আমি কিনি খাও হেতু মানে অলপ সৰু হয় আৰু এয়া বইল কৰি ৰাখিছে আলু আৰু এতিয়া মই এখিনি মিলাই কৰি লও তাৰ পিছত ৰেডি কৰি দেখুৱাই আছো আপোনালোকক পানিপুৰি ৰেডি কৰি খোৱা হৈ গল আৰু এতিয়া অলপ ৰেষ্ট লম কাৰণ মোৰ নাইট ডিউটি আছে যেহেতু এতিয়া অলপ শুই ল'ব লাগিব নহলে ডিউটি কৰিব নোৱাৰিম তেনেহলে এতিয়া অলপ টোপনি যাও তাৰ পিছত উখাৰ খাৰ পাই আপোনালোকক লগ পাই আছো ডিউটিৰ কাৰণে হৈ গলো ৰেডি আৰু লগত লৈছো মোৰ টিফিন বেগ এতিয়া গৈ থাকো ভিডিওটো আজি মানকিনতে শেষ কৰিম তাৰ আগতে দেখুৱাম আমি যেটো ৰাস্তাৰে যাও সেই ৰাস্তাটোৰ পৰিবেশ আপোনালোকক অলপ কেনেকুৱা লাগিছে জনাব